নমস্কাৰ নমস্কাৰ অসমবাসী অসম জ্বলিছে ভাৰতবৰ্ষ জ্বলিছে মানুহৰ মন যিটো সময়ত নাগৰিকত্ব সংশোধনী আইনৰ দৰে এক স্পৰ্শকাতৰ বিষয়ত সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে জীয়াতু ভুগিছে সেই একেখিনি সময়তে কিন্তু আন্দোলনেই হওক ধৰ্ণাই হওক বিক্ষোভেই হওক এনেকুৱা এচাম কাৰ্যৰ লগত এইটো সুবিধাবাদী সময় সদায় সুবিধা ভোগ কৰি আহিছে আচলতে সেই সুবিধাবাদী সময় কোন সেই সুবিধা কোনে ভোগ কৰিব খুজিছে আমি তাৰ স্বৰূপ উদঙাই দিবলৈ বাধ্য হৈছোঁ আৰু সেইবাবেই আজিৰ আমাৰ এই ভিডিঅ' আপোনালোকৰ প্ৰস্তুত কৰা হৈছে আহক আমি সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ হ্যাঁ সব বিভক্ত মানে এতিয়া লাহে জুবিন গাৰ্গ জনগোষ্ঠী ওলাব সমাজ জনগোষ্ঠী বৰ্তমান সময়ত অসমৰ স্পৰ্শকাতৰ বিষয়সমূহৰ ভিতৰত এটা বিতৰ্ক কিন্তু স্পৰ্শকাতৰ হৈ পৰিছে আৰু সেই বিষয়টি হৈছে শেহতীয়া যি জুবিন গাৰ্গ বিতৰ্ক জুবিন গাৰ্গ আৰু কলিতা জনগোষ্ঠীৰ মাজত যি এটা বিতৰ্ক অব্যাহত আছে সেই বিতৰ্ক অব্যাহত থকাৰ মাজতে কিন্তু এচাম সুবিধাবাদীয়ে নিজৰ সুবিধাসমূহ ল'বলৈ তেওঁলোকে উঠি পৰি লাগিছে আৰু এতিয়া আমি জুবিন গাৰ্গে কি কৈছিল আচলতে তেওঁৰ ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ খুজিছোঁ হ্যাঁ সব বিভক্ত মানে এতিয়া লাহে জুবিন গাৰ্গ জনগোষ্ঠী ওলাব সমাজ জনগোষ্ঠী আৰু জনগোষ্ঠী সেইবোৰ নালাগে অসমীয়া হ'ব লাগে বছ এই কলিতা জনগোষ্ঠীবোৰ নালাগে দেই কলিতা এইবোৰ শলিতাটো লাগে শলিতাটো লাগে যিটো জ্বলে একে বনাব শিল্পীৰ সমাজ হ'ব লাগে শিল্পী সমাজ বোলে আহি আছে তেওঁলোক আৰু কোন আহিব ভিতালী তৰালী জেপি দাস ভোচলি জেপি দাস নাই ভিতালী তৰালী নিৰ্মালী ভোচলি থাকি গ'ল আৰু জুবিন গাৰ্গে মন্তব্য কৰি কৈছিল কিন্তু যে অসমখন এতিয়া মানে চব বিভক্ত কলিতা জনগোষ্ঠী ৰাভা তিৱা ডিমাচা কছাৰী কোচ মেচ আমি ইত্যাদি যে জাতি জনগোষ্ঠীসমূহ বিভাজিত হৈ যি বৰ অসমৰ যি এটা সংকটজনক অৱস্থা আহি পৰিছে সেই অৱস্থাৰ বিষয়ে আচলতে শংকা কৰি জুবিন গাৰ্গে সেই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আচলতে জুবিন গাৰ্গৰ যি মন্তব্য আছিল সেই মন্তব্যত কিছু পৰিমাণে অশ্লীলতা নথকা বুলি আমি নকওঁ কিন্তু আচলতে মূল মন্ত্ৰটো এইটোৱেই আছিল যে বৰ অসমৰ যিটো ঐতিহ্য আমি সকলো ভাই হিন্দু মুছলমান বৌদ্ধজন খ্ৰীষ্টান কছাৰী যিমানসমূহ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলে এইখন অসমত বাস কৰে সকলো জাতি জনগোষ্ঠীৰ লোক যাতে আমি একত্ৰিত হৈ বৰ অসমৰ যি ঐতিহ্য সেই ঐতিহ্য আমি ৰক্ষা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা মন্তব্য দিছিলে জুবিন গাৰ্গে কিন্তু এই জুবিন গাৰ্গৰ যি মন্তব্য আছিল আচলতে এই মন্তব্যত যিখিনি কথা অপ্ৰয়োজনীয় কথা আছিলে যিখিনি মন্তব্য অসমৰ জনসাধাৰণে গ্ৰহণ কৰিব নোৱাৰে সেইখিনি কথাক আমিও গৰিহণা দিছোঁ জুবিনদাক ভাল পাওঁ জুবিনদাৰ গীত ভাল পাওঁ জুবিনদাৰ কাৰ্যকলাপ আমি ভাল পাওঁ সেই বুলিয়ে জুবিনদাৰ অশ্লীলতাখিনি কিন্তু আমি ভাল নাপাওঁ কিন্তু কথাটো হ'ল জুবিনদাৰ যিটো মন্তব্য সেই মন্তব্যৰ শেহতীয়াভাৱে যি এটা বিতৰ্ক যিটো সূচনা হ'ল আৰু সেই বিতৰ্কত আচলতে সুবিধাবাদীখিনিয়ে কি কৰিলে সেইটো মই আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছোঁ ইয়াৰ দুটামান ফেচবুক পোষ্ট আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছোঁ এই ফেচবুক পোষ্টকেইটা আপোনালোকে চাওক আচলতে এয়াই আছিল সুবিধাবাদীসকলৰ একাংশ সুবিধাবাদীসকলৰ মন্তব্য আৰু তেওঁলোকৰ নমুনা আচলতে যিটো সময়ত নাগৰিকত্ব সংশোধনী আইনৰ দৰে কলা আইন অসমক জাপি দিয়া হৈছে আৰু অসমৰ কিছুমান বদনৰূপী অসমীয়া যি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত আছে আৰু সেই সমৰ্থনকাৰীসকলে এতিয়া নিজকে কলিতা জনগোষ্ঠীৰ সুসন্তান সজাবলৈ আচলতে জুবিন গাৰ্গৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে আৰু সেইবাবে কলিতা জনগোষ্ঠীয়ে এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত মাত মাতিব লাগে কাৰণ জুবিন গাৰ্গৰ সুৰতে সুৰ মিলাব নালাগে এয়া হৈছে সুবিধাবাদীসকলৰ একাংশ সুবিধাবাদীসকলৰ মন্তব্য আৰু এনেকুৱা মন্তব্য দিয়াৰ পিছত যি অসমৰ যি এটা মিলাপ্ৰীতি অব্যাহত আছে বৰ্তমান সময়ত হিন্দু মুছলমান বৌদ্ধজন খ্ৰীষ্টান আমি অসমীয়া বুলি যি এটা বৰ্তমান সময়ত মিলাপ্ৰীতিৰে এক গণ আন্দোলনত
অসমবাসীয়ে মিলিত হৈছে সেই আন্দোলন বন্ধ কৰাৰ বাবে একাংশ নিজকে কলিতা জনগোষ্ঠী বুলি চিনাকি দিবলৈ নিজকে কলিতা জনগোষ্ঠীৰ সুসন্তান সজাবলৈ আচলতে জুবিন গাৰ্গৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে আৰু সেয়া হৈছে সুবিধাবাদীসকলৰ সুবিধাবাদৰ এটা মূল মন্ত্ৰ আচলতে জুবিন গাৰ্গ ডাঙৰীয়াক আমি আজি এই মঞ্চৰ পৰা আমি আমাৰ ইউটিউব চেনেলৰ পৰা আমি অনুৰোধ জনাইছোঁ জুবিন দা আপোনাক আমি ভাল পাওঁ আপোনাৰ গীত আমি ভাল পাওঁ আপোনাৰ কথা বতৰা আমি ভাল পাওঁ আপোনাৰ অসমীয়া জাতীয় সত্তাৰ প্ৰতি যি দায়বদ্ধতা আপুনি যিমানখিনি অসমীয়া জাতিৰ হকে কাম কৰি আহিছে আমি প্ৰতিটো কামে আপোনাক সমৰ্থন কৰোঁ কিন্তু জুবিন দা আমি আপোনাক অনুৰোধ কৰিছোঁ আপুনি ৰাজহুৱাভাৱে এনেকুৱা ধৰণৰ মন্তব্য নিদিব যি মন্তব্যৰ জৰিয়তে সুবিধাবাদীসকলে সুবিধা লাভ কৰিব পাৰে যি মন্তব্যৰ জৰিয়তে একাংশ সুবিধাবাদীয়ে উন্মাদ নৃত্য আৰম্ভ কৰিব পাৰে এনেকুৱা ধৰণৰ মন্তব্য জুবিন দা আপুনি নিদিব কাৰণ জাতীয় সংসদত জুবিন দা আমাৰ অসমীয়া জাতিক আপোনাক লাগিব অসমীয়া জাতিৰ মাদানী আপোন নহয় তোগাৰীয়া আপোন নহয় আছাদুদ্দিন ওৱেইচি আমাৰ আপোন নহয় আমাৰ আপোন আপুনি জুবিন দা আমাৰ আপোন আপুনি গতিকে আপুনি এনেকুৱা মন্তব্য তো আপোনালোকে গম পালে ইতিমধ্যে যিখিনি বিতৰ্ক অব্যাহত আছে আৰু ইতিমধ্যে জুবিন দাই স্পষ্টীকৰণ দিছে তো আপোনালোকে সেইটো ভিডিঅ'বিলাক আপোনালোকে চাব গম পাব জুবিন দাই কি কৈছিল আচলতে আৰু মানুহে কেনেকৈ বিশ্লেষণ কৰিছে সেয়া মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু অসমবাসী ৰাইজ মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে সুবিধাবাদক কেতিয়াও প্ৰশ্ৰয় নিদিব জুবিন দাই কিবা বেয়া কৰিছে জুবিন দাৰ সেই বেয়া কামটোক আপোনালোকে সমালোচনা কৰক কিন্তু তেওঁৰ জুবিন দাৰ বিশেষকৈ অসমীয়া জাতিৰ ক্ষেত্ৰত যিখিনি কৰিছে সেইখিনি কেতিয়াও মিছা হ'ব নোৱাৰে সেইখিনি কেতিয়াও অভিনয় হ'ব নোৱাৰে কাৰণ জুবিন দাই যিখিনি কৰিছে সৰ্বোচ্চ হেৰুৱাই অসমীয়া জাতিৰ কাৰণে কৰি গৈছে জুবিন দাই হওক বা এনেকুৱা যিমান আছে যিসকলে অসমীয়া জাতিৰ হকে অৱদান আগবঢ়াইছে সেয়া লাগিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ আগৰৱালালৈকে সেয়া নলিনীবালা দেৱীৰ পৰা আৰম্ভ কৰি কনকলতা বৰুৱালৈকে যিমানসকলে অসমীয়া জাতিৰ হকে নিজক ত্যাগ কৰিছে নিজক উৎসৰ্গা কৰিছে তেওঁলোকক কেতিয়াও আপোনালোকে সুবিধাবাদৰ হাতত গতাই নিদিব এয়া অসমবাসীলৈ মোৰ বিনম্ৰ অনুৰোধ ধন্যবাদ আপোনালোকক ভিডিঅ'টো চালে আচলতে আমাৰ নতুন ইউটিউব চেনেল টুডেজ আছাম আজিৰ অসম আৰু এই আজিৰ অসমৰ যিটো আমাৰ আজিৰ এই ভিডিঅ' দ্বিতীয় ভিডিঅ' আৰু এই ভিডিঅ' আপোনালোকে উপভোগ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু আমি যদি কিবা ভুল কৰিছোঁ যদি কিবা ভাল কৰিছোঁ আপোনালোকে কমেণ্টত নিজৰ মতামতবিলাক জনাওক আমি সকলোৱে অসমবাসীৰ হকে কাম কৰিব লাগিব অসমক বচাব লাগিব অসমীয়াক বচাব লাগিব অসমীয়া জাগিব লাগিব জাগিলে অসমীয়া বাচিব দেশ নহ'লে হ'ব বাংলাদেশ সদয় শত জয় আই অসম জয় আই